হাই ফ্ৰেণ্ড নমস্কাৰ। আজি আমি কথা পাতিম PVC আধাৰ কাৰ্ড এখন আপোনালোকে মোবাইলতে কেনেকৈ এপ্লাই কৰিব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে এনেকৈ এটা যিকোনো ব্ৰাউজাৰ ওপেন কৰি ল'ব। তাত সাৰ্চ কৰিব AIDAI। সাৰ্চ কৰি তলত দেখিছে তাত ফাৰ্ষ্ট অপশ্যনতে আপোনালোকে ক্লিক কৰি দিব। তাত আপোনালোকৰ আগত আৰু এটা এনেকৈ পেজ খোলা হ'ব। তাত আপোনালোকে গৈ অৰ্ডাৰ আধাৰ PVC কাৰ্ড তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱাকৈ আৰু এটা পেজ খোলা হ'ব। তাত আপোনালোকে দেখিছে আধাৰ নাম্বাৰ। ইয়াত আপোনালোকে নিজৰ আধাৰ নম্বৰটো লিখিব। তাৰপিছত তাৰ তলত যিটো আছে এণ্টাৰ চিকিউৰিটি কোড, তাত আপোনালোকে তলফালে যিটো কেপচাৰ কোড দেখি আছে সেই কেপচাৰ কোডটো তাত বহাই দিব। আৰু তলত যিটো আপোনালোকে সৰু ঘৰ দেখিছে, যদি আপোনাৰ নম্বৰটো আধাৰ কাৰ্ডৰ লগত ৰেজিষ্ট্ৰেশ্যন হয় ফোন নাম্বাৰটো, তেন্তে তাত ক্লিক কৰিব নালাগে। যদি নহয় তেন্তে ক্লিক কৰি দিব। গোটেইখিনি কৰা হোৱাৰ পিছত আপোনালোকে OTP ক্লিক কৰিব। OTP ক্লিক কৰাৰ পিছত এনেদৰে আৰু এটা পেজ খোলা হ'ব আপোনালোকৰ আগত। এনেদৰে পেজ এটা খোলা হ'ব। তাত গৈ আপোনালোকে মোবাইলতে OTP আহিব, সেইটো বহাই ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত আপোনাৰ আগত এনেকুৱাকৈ এটা পেজ খোলা হ'ব। আপোনাৰ ফটো গোটেই ডিটেইলছ আহি যাব আধাৰ কাৰ্ডৰ। তাৰপিছত আপোনালোকে এইটো বেক কৰি দিব। তলত যাব মেক পে'মেণ্ট আছে, তাতে আপোনালোকে 50 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। সেই তাৰপিছত মেক পে'মেণ্টত ক্লিক কৰি দিব। মেক পে'মেণ্ট ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ আহিব। আপোনালোকে ক্ৰেডিট কাৰ্ড কৰিব পাৰে, নেট বেংকিং কৰিব পাৰে বা UPI কৰিব পাৰে। যিহেতু মই ডেবিট কাৰ্ডেৰে কৰিছোঁ, চ' মই ডেবিট কাৰ্ডত ক্লিক কৰিছোঁ। ডেবিট কাৰ্ডত ক্লিক কৰাৰ পিছত এনেকৈ আপোনাৰ গোটেইখিনি ডিটেইলছ দিব কাৰ্ডখনৰ। গোটেইখিনি ফিল আপ হোৱাৰ পিছত প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা পেজ আহিব। তাত আকৌ OTP বহাব দিব। আপোনালোকে মোবাইলৰ পৰা OTPটো বহাই দিব। OTPটো বহাই দি ছাবমিট কৰি দিয়াৰ পিছত আপোনালোকৰ আগত এনেকুৱা এটা পেজ খোলা হ'ব। তাত দেখাব যে পে'মেণ্ট ছাকচেছফুল হৈছে, আপোনাৰ 50 টকা। গোটেইখিনি হোৱাৰ পিছত আপোনালোকৰ আগত এনেকুৱা এখন ৰিচিপ্ট আহিব। মানে আপুনি যি এপ্লাই কৰিছে তাৰে এখন ৰিচিপ্ট আহিব। যদি আপোনালোকে ৰিচিপ্টখন ডাউনলোড কৰিব বিচাৰে, তলত ফালে যাব। তলফালে গৈ গোটেইখিনি ডিটেইলছ আছে এই ৰিচিপ্টখনত। তলফালে গৈ ডাউনলোড পে'মেণ্ট ৰিচিপ্ট, তাতে ক্লিক কৰিব আৰু আপোনাৰ ৰিচিপ্টখন ডাউনলোড হৈ যাব।